নমস্কাৰ সকলোকে মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে কেনেকুৱা লোভনীয় এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত কলপচলাৰ লগত। এয়া দেখিছে ঘৰৰে বাৰী কলপচলা, ভীমকলৰ পচলা। প্ৰথমতে চকল কাটি লৈছোঁ। এতিয়া মই নিমখ দি ধুনীয়াকৈ এতিয়া চাওক হাতৰে মোহাৰি লৈ অকণমান তিয়াই থ'লোঁ। তাৰপিছত এতিয়া কেৰাহী এটা লৈ মই তেল দি পিঁয়াজখিনি প্ৰথমতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ভাল ধৰণে ফ্ৰাই কৰি ল'ম অকণমান ব্ৰাউন হোৱালৈকে। আৰু ইফালে এয়া লৈছোঁ চিকেন অকণমান লৈছোঁ। আৰু এতিয়া মই কাশ্মীৰী লাল মিৰ্চ, জিৰা গুড়ি, ধনিয়া গুড়ি সকলোবোৰ মছলা একেবাৰে তেলতে দি দিছোঁ। আৰু অকণমান আদা নহৰু পেষ্টো দিছোঁ, মই থেতেলিয়াই লৈছোঁ। এতিয়া অকণমান ভালকৈ ভাজি ল'ম, অকণমান ব্ৰাউন হোৱালৈকে। তাৰপিছত এতিয়া মই চিকেনখিনি মিক্স কৰি দিম। এয়া দেখিছেনে, এয়া চিকেনখিনি মই মিক্স কৰি দিছোঁ। আৰু মই চিকেনখিনি আগতে মছলা দি থোৱা নাই, মই তেনেকৈয়ে এতিয়া কেৰাহীতে মই মছলা দি ধুনীয়াকৈ ইয়াত দেখিছেনে কেনেকৈ তেল বিৰিঙি আহিছে। এয়া এতিয়া মই ভালকৈ অকণমান দেৰি আৰু অলপ দেৰি ভাজি ল'ম চিকেনখিনি, যাতে ভালকৈ ভাজ খায়। ভালকৈ ভাজ খোৱালৈকে এয়া এটা আলু কাটি দিলোঁ। আৰু এতিয়া মই ভালকৈ ভাজ খোৱাত আলু আৰু চিকেন তেতিয়াতে মই দিছোঁ কলপচলাখিনি। তেনেই চিম্পুল। আৰু এয়া দেখিছেনে কলপচলা দেহৰ বাবে বহুতেই উপকাৰী। এতিয়া মই পচলাখিনি দি ভালকৈ মিক্স কৰি ল'ম। আৰু বহুত হেল্ডি হয়, যিসকলে এনেকৈ খোৱা নাই এবাৰ বনাই খাই চাব চিকেনৰ লগত। সকলোৱেতো খাইছেই, এনেকৈ মোৰ ধৰণে কোনে খাইছে জনাব। আৰু এতিয়াতে মই অকণমান দেৰি সিজাৰ পিছত এতিয়া মই অকণমান পানী দিছোঁ, আপোনালোকে জোখ অনুসৰি দিব। আৰু অকণমান দেৰি ভালকৈ এনেকৈ মিক্স কৰি দিছোঁ। আৰু অকণমান মই জোলকৈ ৰাখিম, মানে গ্ৰেভিকৈ ৰাখিম, সেইটো কাৰণে অকণমান পানী দিছোঁ। আৰু এয়া চাওক মোৰ ৰেডি হৈয়ে গ'ল অলম'ষ্ট। এয়া গ্ৰেভি হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল। আৰু তেতিয়াতে মই কেঁচা জলকীয়া কাটি দিছোঁ। আৰু অকণমান কেঁচা জলকীয়া কাটি ঢাক মাৰি ৰাখি দিম। আৰু এতিয়া মোৰ ৰেডি হৈ গ'ল পচলা আৰু চিকেন। আৰু মই আজি থালিখন বিশেষকৈ সজাই থকা নাই, এনেকৈয়ে চিম্পুলকৈ তাড়াতাড়িকৈ উলিয়ালোঁ, ঘৰৰ কাম চলি আছে যিহেতু। আৰু ৰেডি হৈ গ'ল। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্টো কৰিব, কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিছোঁ, বাই বাই।